নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভ্লগলৈ। আজি ৰাতিপুৱা 9টা বাজিছে এতিয়া, আৰু 9টা বজাতে মই ভ্লগটো আৰম্ভ কৰি দিলোঁ। ইফালে আজি কিনকিনীয়া বৰষুণো দি আছে, তো মই অলপ চিন্তা কৰি আছোঁ বৰষুণ দিয়াৰ কাৰণে। কাৰণ কিয়, মোৰ আজি সৰু ভাইটি আৰু ভাই বোৱাৰী আহি আছে ঈদ খাবৰ কাৰণে, আৰু সিহঁতে বিয়া হোৱাৰ পাছত মানে মাতি আছিলোঁ, অহাই নাছিলে। তো আজি আহিব, একেলগে ঈদ খাব আহিব, আৰু ইফালে প্ৰথমবাৰ আহিব আৰু মোৰ তাত। তো সিহঁতে বাইক লৈ আহিব, আৰু বৰষুণজাক মানে কমিলে ভাল পালোঁ হয়, আৰু কিনকিনীয়াকৈ মানে দিয়ে আছে। আৰু সিহঁতে ৰাতিপুৱাই আহিছে, আহি পাবই আৰু ফোন কৰি আছোঁ সিহঁতেও তাত য'ত যিখিনি জেগা পাইছে তাতো বোলে বৰষুণ দি আছে। আমাৰ ঘৰৰ ফালে বৰষুণ দিয়া নাছিলে, নিদিলে কি হ'ব, মাজ ৰাস্তাত আহি সিহঁতে ভেৰগাঁও মানৰ পৰা বৰষুণ পাইছে বোলে। ভেৰগাঁও মানৰ পৰা বৰষুণত তিতি তিতি আহি আছে, আৰু বৰষুণ ঘৰতে থাকিলে দিলে ৰেইনকোট চুট আনিলে হয়, ঘৰত থাকাতে নিদিলে। তো মই ভাবিলোঁ ভ্লগটো আৰম্ভ কৰি থৈ দিওঁ। আমি চাহ তাহ খাই উঠিলোঁ, ৰুটি বনালোঁ, আৰু এতিয়া বাকী আগলৈকে চাই থাকিব, কি বনাওঁ কি কৰোঁ, চাই থাকিব আগলৈ। আৰু ফ্ৰেণ্ডছ, সিহঁত আহি পাইছে এতিয়া, পোৱাৰ কাৰণে মই সিহঁতক বহিব মেলি দি ফল মূলখিনি ৰেডি কৰিছোঁ। আম, বুট, মুগ, আপেল, খেজুৰ, কল, এইবোৰ অহাৰ লগে লগে দিওঁ আৰু এয়া দিছোঁ। প্ৰথমে সিহঁতে অলপ লাজ কৰিছে, খাব দিছোঁ, দুটাকে খাই আছে। দিয়া হোৱাৰ পাছত এয়া দিব আৰু ফ্ৰেণ্ডছ, লাৰু, পিঠা, নিমকি, খুৰমা সেয়া বনাইছিলোঁ মই। কাপ কেক, চকলেট কেক বনাইছিলোঁ, তাকে দিলোঁ। আৰু এয়া আছে তেল পিঠা বনাইছিলোঁ, আৰু এয়া চাহ এতিয়া দিওঁ। আৰু চাহ তাহ দিয়া হোৱাৰ পাছত এয়া দিছোঁ সিহঁতক পোলাও, মাংস আৰু ক'লা কচু। সিহঁতে অনা ক'লা কচু অলপ ভাজিলোঁ মই চিকেনৰ লগত। ক'লা কচু ভাজি ভাল লাগে। আৰু ফ্ৰেণ্ডছ, সিহঁত আহিব বুলি গম পাই মই সিহঁতক মাক ফোন কৰি কৈছিলোঁ সিহঁতৰ হাতত ক'লা কচু আৰু পচলা দি পঠাব। তো এয়া দিছে, পচলা আৰু ক'লা কচু আৰু ঢেকীয়া দিব দিছিলোঁ, সেয়াও দিছে। এয়া ঢেকীয়া, এইবোৰ খাই মই বহুত ভাল পাওঁ। মাছ মাংস খাই খাই আমনি লাগে সঁচাকৈ। এইবোৰ হৈছে গাঁৱৰ নিৰ্ভেজাল বস্তু, গতিকে এয়া ঢেকীয়াকেইডাল ইমান ধুনীয়া। অকণমান এতিয়া এনেদৰে ঠোঙাৰ পৰা খুলি থৈ দিছোঁ, বতাহ লাগি থাকক, বৰষুণত ভিজি আহিছে, পচি যাব পাৰে। আৰু ইয়াতে দিছে পাণ তামোল জোৱাইকৰ কাৰণে। জোৱাইকে যে পাণ তামোল খাই বহুত ভাল পায়, সেইকাৰণে মায়ে একদম পলিথিনত ভৰাই পাণ তামোল দি পঠাইছে ঢেকীয়া কচু পচলাৰ লগত একেলগে। আৰু লাৰু, পিঠাগুড়ি আৰু পিঠা দিছিলে, সেইখিনি মই ফ্ৰিজত ভৰাই থৈছোঁ বেয়া হৈ যাবৰ কাৰণে। এয়া ফ্ৰেণ্ডছ, এতিয়া আমি বহিছোঁ, চাহ পানীটো খালে, ফল মূল খাই, ভাতটো খালে। ভাত তাত খাই তাৰ প্ৰথমতে অকণমান লাজ কৰিছিলে তাই। আগতেও এর লগত ভ্লগ বনাইছোঁ মই ঘৰত যাওঁতে। তো আজি এতিয়া ভাত তাত খুৱাই মেলি লৈ বহাই লৈছোঁ কথা পাতিবৰ কাৰণে। পূৰা ভিজিছে বৰষুণত ন? পুৰা একেবাৰে খৈৰাবাৰী কি ডিমাকুচিৰ পৰা ভিজি ভিজি আহি পুৰা খৈৰাবাৰীলৈকে একদম এনেকৈ ভিজিছোঁ, গোটেই কাপোৰ সলাব লগা হৈছে। গণেশত আহি মাহীহঁতৰ ঘৰত কাপোৰ চাপোৰ সলাই চাহ তাহ বনাই দিলা, সেনে আহিলোঁ আৰু। তাই ভালে হৈছে, আহি আছিল মোৰ তাত। তাৰপাছত তাইৰ মানে গোটেই কাপোৰ ভিজি গ'ল, আৰু ঘৰৰ পৰা আহিলেতো ৰেইনকোট পিন্ধি অহা গ'লোঁ। ঘৰতে বৰষুণ পালে, ঘৰতো বৰষুণ নাপালে, ডিমাকুচিৰ পৰা পালে। তাৰ মই ফোন কৰাতে ভেৰগাঁও পোৱা বুলি কৈছিলি ন? ভেৰগাঁৱত তাতেও তাই ভিজি দুটাই, ভাইটিও ভিজিছে, তাইও ভিজিছে, ভিজি অৱস্থা নাই। তাৰপাছত আকৌ মাহীৰ ঘৰত সোমাই কিনে তাতো চাহ তাহ খাই কাপোৰ সলাই মেলি আহিলে। গুৱাহাটী দেখা নাছিল তাই, আজি প্ৰথম দেখিলে গুৱাহাটীত। প্ৰথম আহিছে, তাকো ভিজি ফুৰিব যাব নোৱাৰোঁ ক'তো, এতিয়া ঘৰতে সোমাই থাকিব লাগিব। এতিয়া বৰষুণ এৰাই নাই, কিনকিনি দিয়ে আছে। ঈদৰ দিনৰ পৰা কালিৰ দিনটো দিয়া নাছিল, কিন্তু আজি দিয়াৰ পিছে কেনেকুৱা লাগিল? ভাল লাগিল আহি সেনে। এতিয়া আৰু কি কৰিম, আৰু কেতিয়াবা আহিব লাগিব, তেতিয়া ফুৰিব পাৰিম। বৰষুণ দিলে যাব নোৱাৰোঁ না, ভিজি ভিজি আহিছোঁৱে। নহ'লে বহুত ভাবি আছিলোঁ আৰু তাইৰ লগত ফুৰিব যাম বুলি ভাবিছিলোঁ। চব এতিয়া নহ'ল, আৰু ফুৰাই নহ'ব, বৰষুণ দি আছে। ভাবিছিলোঁ ক'ৰবাত যাম, ভ্লগ বনাম। তো এতিয়া সেইবিলাক চব আৰু এনেই গ'ল ভাবাবিলাক। কি উঠিছে এইটো মুখত? ইয়াতে কিবা এটা ওলাইছে, জৰখং নেকি? আমি জৰখং বুলি কওঁ, আপোনালোকে বা কি কয় নাজানো। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো ইমানতে শেষ কৰোঁ। কেনেকুৱা পালে জনাব, যদি ভাল লাগিছে এটা লাইক আৰু এটা কমেণ্ট কৰিব। বাই বাই, পুনৰ লগ পাম অন্য এটি ব্লগত।